নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আইন সম্পৰ্কীয় এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। আমাৰ যি নতুন আইন প্ৰণয়ন হৈছে 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা, সেই আইনৰ BNNS অৰ্থাৎ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ছেকশ্যন 173ত উল্লেখ আছে জিৰ' FIR কথা। এটি অত্যন্ত প্ৰয়োজনীয় বিষয়, প্ৰত্যেকে জানিবলগীয়া বিষয়। আজি আলোচনা কৰিম এই জিৰ' FIR কি হয়। মই দুটা উদাহৰণ দিওঁ। ধৰি লোৱা হ'ল এজন ব্যক্তি গুৱাহাটীত আছে। গুৱাহাটীত তেওঁৰ সৈতে এটা অপৰাধ সংঘটিত হ'ল। তেওঁ সেই ঠাইত FIR দিয়াৰ সুযোগ বা সুবিধা নাপালে। তেওঁৰ কোনোমতে প্ৰাণ বচাই আহি পেলাই নগাঁৱত উপস্থিত হ'ল। তেওঁ নগাঁৱত এখন FIR দিলে। সেইখনেই হ'ব জিৰ' FIR। পুলিচে এইখন জিৰ' FIR হিচাপে একচেপ্ট কৰি পেলাই গুৱাহাটীৰ যি ঠাইত তেওঁৰ সৈতে অপৰাধ সংঘটিত হৈছিলে সেই ঠাইৰ জুৰিছডিকশ্যনৰ থানাত সেই FIRখন ৰেফাৰ কৰিব। তাত সেইখন মূল FIR হিচাপে গণ্য কৰি পেলাই তাত পুলিচে ইনভেষ্টিগেশ্যন কৰিব। আকৌ এটা উদাহৰণ দিওঁ। ধৰি লোৱা হ'ল এজন ব্যক্তি দিল্লীত আছে। দিল্লীত তেওঁৰ সৈতে এটা অপৰাধ সংঘটিত হ'ল। তেওঁ কোনোমতে প্ৰাণ বচাই আহি মুম্বাইত উপস্থিত হৈ পেলাই মুম্বাইত এখন তেওঁ FIR দিলে। সেইখন হ'ব জিৰ' FIR। মুম্বাইৰ পুলিচে এইখন জিৰ' FIR হিচাপে এণ্ট্ৰি কৰি পেলাই দিল্লীৰ জুৰিছডিকশ্যনৰ থানাত সেই FIRখন ৰেফাৰ কৰিলে। তাত পুলিচে এইখন মূল FIR হিচাপে একচেপ্ট কৰি পেলাই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব। এইটো এটা অত্যন্ত প্ৰয়োজনীয় বিষয়, জানিবলগীয়া বিষয়। বৰ্তমান সময়ত বহু লোকে ঘৰৰ পৰা বাহিৰত থাকে, চাকৰি সূত্ৰে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা যিকোনো বিষয়ত হওক। গতিকে যদি কাৰোবাৰ লগত ক'ৰবাত কিবা এটা ঘটনা সংঘটিত হয় আৰু তেওঁ যদি তাত FIR দিয়াৰ সুযোগ নাপায়, সুবিধা নাপায়, তেতিয়াহ'লে তেওঁ ভাবিব নালাগে যে মই যিহেতু অপৰাধ সংঘটিত হোৱা জুৰিছডিকশ্যনত FIR দিব নোৱাৰিলোঁ, গতিকে মই কেতিয়াও জাষ্টিচ নাপাম। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকে এইবিলাক কথা জানিব পাৰে আৰু উপকৃত হয়। আজিলৈ এইখিনি। আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। ধন্যবাদ।